গুড মৰ্নিং গাইজ ৰাতিপুৱা 6:15 আৰু এতিয়া বৰ্তমান হাতীজাক বৰজলি আৰু ঘোঁৰাপুটা পথাৰত আছে আৰু সিহঁতে যেহেতু ৰাতিপুৱা আহিছে সেইকাৰণে সিহঁতে আশ্ৰয় লোৱাৰ কাৰণে গণেশ পাহাৰত গৈ আছে আৰু কিছু আপোনালোকক দৃশ্যাংশ মই দেখুৱাইছোঁ আপোনালোকে সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। চ' গাইজ এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া হ'ল বৰজলি আৰু ঘোঁৰাপুটা ধাননি পথাৰ বৰ্তমান ধান নাই যেহেতু ৰাতিপুৱা আহিছে সেইবাবে হাতীৰ জাকটো আশ্ৰয় গ্ৰহণৰ কাৰণে পূব দিশত থকা গণেশ মন্দিৰৰ দিশে গৈ আছে আৰু গণেশ মন্দিৰত যেহেতু বহুত মানুহৰ হাল্লা চিঞৰ বমৰ আতংক সেইকাৰণে পুনৰ হাতীৰ জাক ঘূৰি আহি বৰজলি আৰু ঘোঁৰাপুটা পথাৰেৰে আহে আৰু আহি বৰজলি খামাৰ প্ৰাথমিক বিদ্যালয়তে থকা কৰিডৰেৰে হাতীৰ জাকটো পুনৰ জংঘললৈ যায়। চকাই যেহেতু বৰজলি আৰু ঘোঁৰাপুটা ধাননি পথাৰতে এটা হাতীটো আছিল সেই এটা হাতীটো ঘোঁৰাপুটা প্ৰাথমিক বিদ্যালয় কৰিডৰত যি কৰিডৰ আছে সেই কৰিডৰেৰে এটা হাতীটো বৰজলি আৰু ঘোঁৰাপুটা সংৰক্ষিত বনা অঞ্চলত প্ৰৱেশ কৰে আৰু এয়া চাওক কি হাতীটোৰ যুদ্ধ দেহিং মনোভাৱ এয়া চাওক মানুহক আক্ৰমণ কৰিব বিচাৰিছে এয়া চাওক ৰাতিপুৱা সময় পাৰ হৈ যোৱা 6:50